हेलो फ्रेंड्स स्वागतम जनाइছোঁ আপোনালোকক কিছুমান আমাৰ ইউটিউব চেনেলটো নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ফ্ৰেণ্ডছ বৰ্তমান সময়ত প্ৰায় প্ৰত্যেক ঘৰৰ মানুহতে একোখনকৈ স্কুটি বা বাইক আছেই আৰু আমাৰ প্ৰায় ভাগেই বাইক বা স্কুটিখন চলাব জানো আৰু আমি চলাওঁ কিন্তু ফ্ৰেণ্ডছ কেতিয়াবা কিছুমান বিশেষ সময়ত পুলিচে গাড়ীবোৰ চেকিং কৰা দেখিবলৈ পোৱা যায় যেনে ধৰক 31ৰ আগত কৰিলে তাৰপৰা মাঘ বিহুৰ আগত কৰিলে আদি বিভিন্ন উৎসৱ পাৰ্বণ বা নিৰ্দিষ্ট দিনবোৰৰ আগত পুলিচে চেকিং কৰে কিয় চেকিং কৰে ড্ৰিংক এণ্ড ড্ৰাইভৰ কাৰণে চেকিং কৰে যাতে পুলিচে এইটো চায় যে সেই ব্যক্তিজনে যিজনে গাড়ীখন চলাই আছে সেই ব্যক্তিজনে মদ খাই গাড়ী চলাইছে নেকি সেইটো পুলিচে চায় আৰু যদি মদ খাই গাড়ী চলাইছে তেতিয়াহ'লে সেই মানুহজনৰ ফাইন কাটে বা বিভিন্ন ধৰণৰ ব্যৱস্থা তেওঁলোকে আইনগতভাৱে লয় কিন্তু ফ্ৰেণ্ডছ কেতিয়াবা পুলিচে আপোনাৰো চালান কাটিব পাৰে কেনেকৈ ধৰি লওক আপোনাৰ ওচৰত গোটেই কাগজ পাতি আছে আৰু আপুনি কোনো ধৰণৰ ড্ৰিংক কৰি ৰখা নাই তো তেতিয়া পুলিচে আপোনাৰ কেনেকৈ চালান কাটিব পাৰে আপুনি হেলমেট পিন্ধি আছে আপোনাৰ ওচৰত লাইচেন্স আছে গাড়ীৰ যিখিনি কাগজ পাতি লাগে গোটেইখিনি আপোনাৰ ওচৰত আছে কিন্তু তথাপিতো আপোনাক পুলিচে ৰাখি চালান কাটিব পাৰে কিয় তো ফ্ৰেণ্ডছ টু হুইলাৰ দুই প্ৰকাৰ আছে এক হ'ল স্কুটি আৰু আনখন হ'ল বাইক স্কুটিৰ গোটেই মেকানিজমবোৰ হাততে আছে ব্ৰেক এক্সেলেটৰ গোটেই হাততে আছে কিন্তু যিখন বাইক থাকে সেই বাইকত আমি গিয়াৰ শিফটিং ভৰিৰে কৰিব লাগে আৰু ব্ৰেক ভৰিৰে মাৰিব লাগে তো সেই ভৰিৰে মৰা অৱস্থাত বা ধৰক ইমাৰ্জেঞ্চি কেছত হঠাৎ কিবা এটা গাড়ীৰ আগত আহি গ'লে যেতিয়া মই ভৰিৰে ব্ৰেক মাৰিব লাগিব সেই সময়ত যদি মই চেণ্ডেল পিন্ধি থাকোঁ হয়তো মোৰ ভৰিটো স্লিপ হৈ যাব পাৰে বা ব্ৰেক নালাগিব পাৰে বা গিয়াৰ শিফটিং কৰাৰ সময়ত যদি মোৰ ভৰিত চেণ্ডেল থাকে স্লিপ হৈ যাব পাৰে বা কিবা অসুবিধা হ'ব পাৰে সেই তেনেকুৱা অসুবিধা বা ইমাৰ্জেঞ্চি কেছত যাতে নিজক বচাই ৰাখিব পাৰোঁ বা বাচি যাব পাৰোঁ তেনেকুৱা কেছবোৰত সাৱধান হ'বৰ কাৰণেহে পুলিচে আমাক জোতা পিন্ধাটো প্ৰিফাৰ কৰে আৰু যদি আমি জোতা পিন্ধি বাইক নচলাওঁ বিশেষকৈ বাইকবোৰ স্কুটি নহয় বাইক নচলাওঁ তেতিয়াহ'লে পুলিচে আমাৰ ফাইন কাটিব পাৰে ধৰক চেণ্ডেলবোৰ কি হয় ইমান গ্ৰিপটো নাথাকে চেণ্ডেলত ইমাৰ্জেঞ্চি কেছত ব্ৰেক মাৰি দিলে ধৰক ব্ৰেক নালাগিল গৈ পেলাই মই কাৰোবাক খুন্দিয়াই দিলোঁ তেতিয়া এক্সিডেণ্ট হৈ যাব পাৰে বা বিভিন্ন ধৰণৰ তেনেকুৱা কিবা দুৰ্ঘটনা বা নিজেও আহত হৈ যাব পাৰোঁ সেইবোৰৰ পৰা যাতে বাচি থাকিব পাৰোঁ নিজৰ ছেফটিৰ কাৰণেহে পুলিচে এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি আপোনাক জোতা পিন্ধিবলৈ কয় যদি তথাপিতো আপোনালোকে জোতা নিপিন্ধে তেতিয়া পুলিচে ফাইন কাটে এইটো হৈ গ'ল জোতাৰ কাহিনী আৰু এটা আছে সেইটো হৈ গ'ল ধৰক আপুনি জোতাও পিন্ধি আছে হেলমেট পিন্ধি আছে বাকী কাগজ পাতি চব আছে ঠিক আছে তেতিয়াও আপোনাক পুলিচে ফাইন কাটিব পাৰে কেনেকৈ ধৰক আপোনাৰ ওচৰত লাৰ্ণাৰ লাইচেন্স আছে এতিয়া লাৰ্ণাৰ লাইচেন্স থকা অৱস্থাত আপুনি গাড়ীখন ড্ৰাইভ কৰি থাকিব পাৰিব ঠিকেই আপুনি গাড়ীখন চলাই গৈ আছে ধুনীয়াকৈ হেলমেট পিন্ধি গৈছে জোতাও পিন্ধি গৈছে কিন্তু তেতিয়াও যদি আপোনাক পুলিচে ৰখায় তেতিয়াও আপোনাৰ পৰা পুলিচে ফাইন ল'ব পাৰিব কি কাৰণে এতিয়া লাৰ্ণাৰ লাইচেন্স হ'ল ধৰক আপোনাক অনুমতি দিয়া হৈছে যে আপুনি গাড়ীখন চলাব পাৰিব কিন্তু আপুনি সেই গাড়ীখন চলাবৰ বাবে এনেকুৱা কোনো এজন ব্যক্তিক আপোনাৰ পিছত বহুৱাই ল'ব লাগিব যদি আপুনি বাইক চলাই আছে আপোনাৰ পিছত এনেকুৱা এজন ব্যক্তি থাকিব লাগিব যিজন ব্যক্তিৰ ওচৰত পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্স আছে যদি আপোনাৰ লগত আপুনি চলাই থকা বাইকখনত তেনেকুৱা কোনো ব্যক্তি বহি থকা নাই তেতিয়াহ'লে আপোনাৰ পৰা পুলিচে ফাইন কাটিব পাৰে আৰু ধৰক আপুনি কাৰ চলাই থাকোঁতে আপোনাৰ লগৰ ছিটটোত আপোনাৰ কাষৰ ছিটটোত তেনেকুৱা এজন ব্যক্তি থাকিবই লাগিব যিজন ব্যক্তিৰ ওচৰত পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্স আছে যদি আপোনাৰ পিছত বা কাষত যদি তেনেকুৱা কোনো ব্যক্তি নাথাকে আপুনি অকলে গাড়ীখন চলাই গৈ থাকে বা আপুনি চলাই গৈ থকা গাড়ীখনত গোটেই মানুহে ফুল হৈ আছে কিন্তু তাৰ মাজৰে কোনো এজনৰ ওচৰতো পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্স নাই তেতিয়াহ'লে আপোনাৰ পৰা পুলিচে ফাইন কাটিব পাৰে তো এই দুটা হৈ গ'ল ফাইন কটাৰ কাহিনী তো আশা কৰোঁ আপোনালোক সকলো সাৱধান হ'ব আৰু লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়াহ'লে টাটা বাই বাই আৰু ফাইনৰ পৰা বাচি থাকিবলৈ এই দুটা ট্ৰাই কৰিব যিমান পাৰে জোতা পিন্ধি চলাব বা যদি লাৰ্ণাৰ লাইচেন্স আছে তেতিয়াহ'লে বেকত বা ছাইডত আপোনালোকে এজন পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্স থকা মানুহ বহুৱাই চলাবলৈ চেষ্টা কৰিব আজিৰ কাৰণে বাই বাই